এটি মানৱীয় প্ৰমূল্যবোধৰ অনুষ্ঠানে মানুহৰ জীৱনৰ অমূল্য সম্পদ হস্তদানৰ চানেকিৰে দাঙি ধৰিলে সমাজত উৎকৃষ্ট নিদৰ্শন। হস্তদান মহান দান। দুখন হাতেৰে আকাশ চুবলৈ সকলোৰে দুৰ্বাৰ হেঁপাহ থাকে, কিন্তু তাৰে যদি কোনোবাখিনিত ব্যতিক্ৰম হয় তেতিয়া হয়তো সেয়া দেখি এচাম মানৱ দৰদীৰ বুকু বিষাই যায়। উল্লেখযোগ্য যে গোলাঘাট ৰটাৰী ক্লাবৰ উদ্যোগত দেৰগাঁও মৰঙী আৰু গোলাঘাট চহৰৰ পৰা 3গৰাকী শাৰীৰিকভাৱে সক্ষম ব্যক্তিক LN4 কৃত্ৰিম হাত বিনামূলীয়াকৈ সংযোজন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ডিমাপুৰৰ শিবিৰত আমেৰিকান প্ৰযুক্তিৰে নিৰ্মিত LN4 হাত সংযোজন কৰিবলৈ ৰটাৰী ক্লাব গোলাঘাটৰ সভাপতি ৰটাৰিয়ান অমৃত কুমাৰ হাজৰিকা, সম্পাদক ৰটাৰিয়ান মিনুৱাৰ বেগম, ৰটাৰিয়ান উপেন গগৈ, ৰমেশ গুপ্তা আৰু সৈয়দ ছাদিকুৰ ৰহমানৰ তত্বাৱধানত 3জন ব্যক্তিক ডিমাপুৰ শিবিৰলৈ অহা যোৱাৰ খৰচ বহন কৰি মহানতা পৰিচয় দাঙি ধৰা পৰিলক্ষিত হয়। উক্ত শিবিৰত নাগালেণ্ড, মণিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মোককচং, ইম্ফল, কহিমা, পলচিটি, যোৰহাট ৰটাৰী ক্লাব আৰু অখিল ভাৰতীয় মাৰোৱাৰী মহিলা মঞ্চই বিশেষভাৱে সহযোগিতা কৰা শিবিৰত মুঠ 38গৰাকী শাৰীৰিকভাৱে সক্ষম ব্যক্তিক দৈনন্দিন ব্যৱহৃত কাম কাজ কৰি ভৱিষ্যতে নিজকে সমাজত মূৰ দাঙিব পৰাকৈ কৃত্ৰিম হাত সংযোজন কৰে। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ ৰিপৰ্ট, নিজা খবৰ।